বৰ্তমান সময়ত আটাইতকৈ লেতেৰা যদি কিবা সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম আছে তেনেহলে সেইটো হৈছে ফেসবুক। আপুনি পুৰুষ হোক বা মহিলা যিমান পাৰে সেই প্ল্যাটফৰ্মটোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত তাৰ পৰা কিবা শিকিবলগীয়া জানিবলগীয়া আছে বুলি মই নেভাবো। নিউজ চেনেল হওক বা পৰ্টেলে কেৱল অশ্লীলতা দেখায়, কেৱল কাজিয়া লগা কন্টেন্ট বিলাক দেখায়, যিবিলাক চালে আপোনাৰ মাথা গৰম হ'ব। আৰু মই নাজানো তিৰিবিলাকক কোনে কৈছিল যে ফেসবুকৰ পৰা পইচা পায়, ভাত খোৱা মাছ খোৱা ভিডিঅ' আপলোড দিয়ে, তেতিয়ালৈকেতো ঠিকেই আছিল। আজিকালিতো সকলো সীমাই পাৰ কৰি দিলে, অশ্লীলতা ভিডিঅ' দিয়ে, অশ্লীল কথা কয়। অপেন কৰি চাবচোন ফেসবুকটো। আপোনাৰ মনটো যদি বেয়া লাগি আছে, অলপমান ফেসবুকটো চাই মনটো ভাল লগাবলৈ চেষ্টা কৰে, তেনেহলে আৰু বেছি বেয়া লাগিব, খং উঠিব। ক'ত আছো, কি চাই আছো, নিজকে নিজে কিবা নিচিনা লাগিব। আপুনি এবাৰ নিজে চাব, তেতিয়া গম পাব মই ভুক্তভোগী হয়, যাৰ বাবে আপোনালোকক কৈছো। আৰু বৰ্তমান যিসকল অসমীয়া আছে, যিসকল জাতীয়তাবাদী নেতা আছে, সংগঠন আছে, তেওঁলোকে 4-5টা মান শিয়াল পিছফালে ৰাখি ফেসবুকত আহিব জ্ঞান দিবলৈ। এনে ৰিয়েল লাইফত কোনো নাহে, কিন্তু ফেসবুকত সবে জ্ঞান দিবলৈ আহিব। বৰ্তমান লেতেৰা কৰি দিছে বুলি কৈছো। লেতেৰা সোশ্যাল মিডিয়া প্ল্যাটফৰ্মৰ ভিতৰত ফেসবুকটো হয়। 1 নম্বৰত ফেসবুকটোৱে হয়, আৰু আগতেও আছিল নাই নেজানো, কিন্তু বৰ্তমান সময়ত ফেসবুকে হয়।